आर्यभट्ट बिगियान मिरु हावराघाट दालायनि बानजायनायाव बिगियान अनुसन्धान हादरारि गथ' बिगियान जथुमाजों लोगोसे बादायलायनाय हाबाफारि जालाङो। आसाम साइन्स एन्ड टेक्न'लजि आरो आबहावा परिषदनि मावफुंनायाव आर्यभट्ट बिगियान मिरु हावराघाट दालाय आरो माहारियारि गथ' बिगियान जथुम कार्बि आंलं जिल्ला बानजाय आफादनि हेफाजाबाव 8 फेब्रुवारि खालि सानसेनि हाबाफारिजों हावराघाट सोलोंथाइ खोन्दो सिंनि गोजौ आरो जौसिन फरायसालिनि फरायसा फरायसुलिफोरनि गेजेराव दिन्थिफुंनाय बादायलायनाय जालाङो। मख'जाथावदि हावराघाट सोलोंथाइ खोन्दोनि सोरखारि फरायसालिफोरनि गेजेराव मोननै बाहागो फारियै 9 आरो 10 थाखोनि बादायलायनाय आरो 11 आरो 12 थाखोनि बादायलायनाया फरायसा आरो फरायसुलिफोरनि गेजेराव जालाङो। आनजाय थाखोनि दिन्थिफुंनायनि गुबै आयदाया जाबाय आबहावा आरो जिउ खुंनायनि रोखोम आरो गिदिर थाखोनि थाखाय बानस'थाव जौगानायनि थाखाय जायगानि गोनोखोआरि गियान आयदाखौ होनाय जादोंमोन। 8 फेब्रुवारि खालि जालांनाय खोन्दो थाखोनि बादायलायनायाव हावराघाट सोलोंथाइ मिरु सिंनि गं 25 सोरखारि गोजौ आरो जौसिन गेजेरारि फरायसालिफोरनि गेजेराव गं 18 फरायसालिनि फरायसा फरायसुलिफोरा गोगोमै बाहागो लादोंमोन आरो गंफ्रोमबो फरायसालिनिफ्राय मोननै दिन्थिफुंनाय बादायलायनायाव बाहागो लायो। हाबाफारि बादियै फुंबिलि समाव बादायगिरिफोरनि मुं थिसननायनि उनाव ओनसोलनि बारग' फोरोंगिरि करुणाकान्त बर'आ बादायलायनायखौ बेखेवनानै होयो आरो बे हाबाफारियावनो आलासि महरै बाहागो लायो फारियै हावराघाट नोगोर हिनजावसा जौसिन गेजेरारि फरायसालिनि गाहाय फोरोंगिरि मदनलाल कुमार महन्त, बारग' गाहाय फोरोंगिरि तरुण चन्द्र सन्दिकै, भबेश राजबंशी, जिल्ला कअर्डिनेटर भबानन्द खाख्लारि, समाज सिबियारि कृष्ण राजबंशी आरो अश्विनी कुमार नार्जारी मोना। हावराघाट दालायनि बानजायनायाव बिगियान अनुसन्धान हाबाफारियाव बाहागो लानाय साफ्रोमबो फरायसा फरायसुलिफोरनो मान बिलाइ होनायजों लोगोसे सुपारभाइजार फोरोंगिरि आरो बाहागो लानाय साफ्रोमबो सुबुंनो मान बिलाइ होयो। राष्ट्रीय शिशु विज्ञान समारोहर अंतर्गत विज्ञान अनुसंधाনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ হাওৰাঘাট খণ্ডই আজি দিনজোৰা কাৰ্যসূচীৰে ইয়াতে আমি পালন কৰিছোঁ। এই বিজ্ঞান অনুসন্ধান কাৰ্যসূচী ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অন্তৰ্গত আৰু এই কাৰ্যসূচী উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি প্ৰকল্প প্ৰতিযোগিতা এটা আয়োজন কৰিছোঁ আৰু এই প্ৰতিযোগিতাত হাওৰাঘাট শিক্ষাখণ্ডৰ অধীনত প্ৰায় 25খন বিদ্যালয়ৰ ভিতৰত 18খন বিদ্যালয় আহি আজি ইয়াত সহযোগিতা আগবঢ়াইছে। এই ক্ষেত্ৰত খুব আমি শুভ লক্ষণ বুলি ভাবোঁ, কাৰণ চৰকাৰী বিদ্যালয়ৰ পৰা আমি শিশু বিজ্ঞান সমাৰোহত এনেদৰে ছাত্ৰ ছাত্ৰীসকলৰ যিটো প্ৰতিভা বিকাশৰ যিটো মঞ্চ, সেই মঞ্চত তেওঁলোকে আহি যি প্ৰকল্প প্ৰতিযোগিতাত আজি অংশগ্ৰহণ কৰিলে সি আমাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বাবে সঁচাকৈ গৌৰৱৰ বিষয়। আৰু ইয়াত এই বছৰৰ যিটো বিষয়বস্তু বিশেষকৈ আমাৰ দুটা গ্ৰুপত হৈছিলে, এটা হৈছে আমাৰ নিম্ন পৰ্যায়ৰ যিটো ক্লাছ 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু তেওঁলোকৰ বিষয়বস্তু আছিলে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট। আৰু গতিকে এই বিষয়বস্তুৰ ওপৰত আধাৰিত কেইবাটাও প্ৰকল্প আজি ইয়াতে উপস্থাপন কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ গোটেই প্ৰকল্পবিলাক তেওঁলোকে নিজস্ব চিন্তাধাৰাৰে তেওঁলোকে লিখনি আগবঢ়াই আনি পেলাই তেওঁলোকে ইয়াতে উপস্থাপন কৰিলে। আৰু এই ক্ষেত্ৰত আমি দেখিলোঁ যে প্ৰত্যেকখন বিদ্যালয়ৰ পৰা প্ৰায় দুটাকৈ প্ৰকল্প আজি ইয়ালৈ লৈ আহিছে। গতিকে আমি আৰু এই চেগতে আমি আগৰ শিশু বিজ্ঞানী সকলোকো ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেওঁলোকে যি ৰাষ্ট্ৰীয় পৰ্যায় বা ৰাজ্যিক পৰ্যায়ত যিখিনি প্ৰকল্প তেওঁলোকে উপস্থাপন কৰিছিলে সেই সকলো তেওঁলোকে আজি ইয়াত সুন্দৰকৈ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত উপস্থাপন কৰিছিলে। গতিকে এই ক্ষেত্ৰত আমি আমাৰ যি সহযোগী সংস্থা সমগ্ৰ শিক্ষা অসম আৰু আমাৰ যিটো ৰূপায়ণকাৰী সংস্থা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদক আমি ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণৰ অনুষ্ঠানবিলাকৰ জৰিয়তে আমি কাৰ্বি আংলঙৰ দৰে এটা পাহাৰীয়া অঞ্চলৰ যি হাওৰাঘাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ ফলতে আমি ছাত্ৰ ছাত্ৰীসকলক এনেকৈ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ যে প্ৰকল্প প্ৰতিযোগিতাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি এক ভূমিকা পালন কৰিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ।